খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে আজি মই আপোনালোকক এটা মেডিচিনৰ ভিডিঅ' দিব বিচাৰিছোঁ যেহেতু বহুদিন হ'ল মেডিচিনৰ ভিডিঅ' দিয়া নাই গতিকে আজি মেডিচিনৰ ভিডিঅ'ৰে আৰম্ভ কৰিছোঁ আৰু এতিয়া গৈ আছোঁ ফাৰ্মাচীলৈ কিন্তু সময় এনেকুৱা লাগিছে দুপৰীয়া হৈছে কিন্তু নহয় মৰ্নিং হয় গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই চিৰাপটোৰ নাম হৈছে লিভলিন চিৰাপ ইয়াৰ দুটা ভাগ আছে এটা আপোনালোকৰ লিভলিন প্লাছ আৰু এটা লিভলিন 1mg আজি আপোনালোকক লিভলিন 1mg চিৰাপটোৰ বিষয়ে কিছুমান তথ্য জনাম এই চিৰাপটো আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব ইয়াৰ সাইড ইফেক্ট কি অসুবিধাত ব্যৱহাৰ কৰিব ইয়াৰ এমআৰপি কিমান গতিকে ভিডিঅ'টো বলক নহলে আৰম্ভ কৰোঁ প্ৰথমতে লিভলিন চিৰাপৰ কম্পোজিশনত আছে লিভোসালবুটামল 1mg আৰু এই চিৰাপটো চিপ্লা কোম্পানীয়ে নিৰ্মাণ কৰিছে আৰু লিভলিন চিৰাপৰ এমআৰপি হৈছে 26.64 মানে মাত্ৰ 26 টকা যি শিশুৰ কাহ হৈছে বুকুত কফ জমা হৈছে বুকুৰ পৰা সাউণ্ড ওলাইছে উশাহ ল'ব পৰা নাই তেনেকুৱা ধৰণৰ অসুবিধাবোৰত তেনেকুৱা ধৰণৰ শিশুক এই চিৰাপটো ডক্টৰে প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে আৰু এই চিৰাপটো বহুতেই ভাল যদি আপোনাৰ সন্তানটো বহু দিনৰ পৰা চৰ্দি কাহত ভুগি আছে তাৰ পাছত উশাহ ল'ব পৰা নাই তেনেকুৱা ধৰণৰ অসুবিধাবোৰত আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে আৰু এই চিৰাপটো এবছৰৰ ওপৰ 5 ml কে ব্যৱহাৰ কৰিব আৰু তাতকৈ সৰু হ'লে 2.5 ml আৰু ডক্টৰে লিখি দিওঁতে প্ৰেছক্ৰিপশ্যনত বয়স অনুযায়ী কিমান ml ব্যৱহাৰ কৰিব লাগে আপোনাক লিখি দিব আৰু এই চিৰাপটোৰ সাইড ইফেক্ট বিশেষ একো নাই যদিহে চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ সন্তানৰ বমি হয় নাইবা বেছিকৈ কাহ চৰ্দি হয় তেনেকুৱা হ'লে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰা বন্ধ কৰি দিব আৰু ডক্টৰে যি পৰিমাণত মানে খুৱাব দিয়ে সেই পৰিমাণতে আপোনালোকে খুৱাব এই চিৰাপটো আপোনালোকৰ সন্তানৰ কাহ চৰ্দি উশাহ লোৱাত কষ্ট হোৱাত সকলোবোৰ সমস্যা অতি সোনকালে দূৰ কৰিব আৰু এই চিৰাপটো আপোনালোকে সকলো ফাৰ্মাচীতে এভেইলেবল মানে পাব আৰু লগতে অনলাইনতো আপোনালোকে এই চিৰাপটো ল'ব পাৰে আৰু যেনেকুৱা ধৰণৰ কাহ হ'লেও এই চিৰাপটোৱে ভাল কৰিব মানে শুকান কাহ হওক চৰ্দি কাহ হওক তেনেকুৱা সকলোবোৰ কাহতে এই চিৰাপটোৱে কাম দিব আৰু যদি আপোনালোকৰ এই চিৰাপটোৰ বিষয়ে কিবা জানিবলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে আৰু বিশেষকৈ এই চিৰাপটো আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰাটো বেছি ভাল আৰু যদি ডক্টৰৰ পৰামৰ্শ ল'ব আপোনালোকে যাব নোৱাৰে তেনেহ'লে আপোনালোকে ফাৰ্মাচীত গৈ কিনিব পাৰে কাহৰ বাবে বহুতেই ভাল গতিকে আজিলৈ বাই আৰু আপোনালোকে যিকোনো মেডিচিন ব্যৱহাৰ কৰোঁতে ডাঙৰৰে হওক বা সৰুৰে হওক সদায় এক্সপায়াৰী ডেট চাইহে আপোনালোকে ব্যৱহাৰ কৰিব আজিলৈ বাই